আজি শ্ৰী শ্ৰী মা চণ্ডী যজ্ঞৰ প্ৰথমটো অনুষ্ঠান এনেকৈ ফিটা কাটি উদ্বোধন কৰা হয় আৰু ইয়াৰ পিছতে পানী তুলিবলৈ যোৱা হয়। সো ভিডিওটো সম্পূৰ্ণভাৱে চাওক। পানী তুলিব গৈছো, পানী তুলিব মানুহে গোটেই ৰাতিটো জাবৰ বটল দিছিলো, আজি তাক গা ধুব লাগিব। আমি স্কুল পালো যজ্ঞৰ কাৰণে আমি প্ৰতি বছৰে এনেকে যাওঁ। মাৰ কাৰণে আমি এটা বছৰ ৰখি থাকো। মা একবাৰো ওলাইছো কিমান টাইম তাতে গৈ আমি গা পা ধুম। পানী তুলিব গৈছো, পানী তুলিব যজ্ঞৰ কাৰণে আমি এতিয়া যাই আছো বশিষ্ঠলৈকে পানী তুলিব। আৰু এয়া বশিষ্ঠ মন্দিৰত বিধিগত নিয়ম অনুসৰি পানী তোলা কাৰ্যসূচী ইয়াতে কৰি আছে। এয়া আমাৰ ছেক্ৰেটাৰী নিপন দা আৰু বশিষ্ঠ মন্দিৰৰ পুৰোহিত এজন লোৱা হৈছে। তেখেতে ধুনীয়াকৈ মন্ত্ৰপাঠ কৰি ইয়াতে পানী তোলা হৈছে এনেকৈ। এতিয়া ভক্তগণে মাৰ ওচৰত, মাৰ চৰণত চাকি বন্তি জ্বলোৱাৰ এয়া মুহূৰ্ত। মানুহবোৰ এতিয়া আহি আছে লাহে লাহে, দেখিছে নহয়। ইতিমধ্যে বহুতখিনি মানুহ আহি পাইছে আৰু আহি আছে। চব্জি চব্জি এইটো খিচাৰি, এইটো পায়সত ন। বঢ়িয়া। এয়া বিলাহীত টক। আৰু এতিয়া হোমৰ বাবে আপোনাৰ এইবোৰ আমখৰিবোৰ লৈ গৈ আছে আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সেনেকৈ আপোনাৰ জুই আনিব, আনি পেলাই যজ্ঞ আৰম্ভ কৰা হ'ব। আৰু এই প্ৰস্তুতি চলি আছে। ভাল লাগি যায়, মানে বহুত ভাল লাগি যায়। মনটো কিবা ঠাণ্ডা হৈ যায়, একদম শান্তি, বহুত শান্তি। এতিয়া পূৰ্ণাহুতি দিয়াৰ সময়। এয়া এনেকৈ পূৰ্ণাহুতি দি আছে। সকলো মানুহে, সকলো ৰাইজৰ মানুহ আহিছে। বহুত দূৰৰ দূৰণিৰ পৰা মানুহবিলাক আহিছে পূৰ্ণাহুতি দিয়া। মানে সকলোৰে এটা ইচ্ছা থাকেতো, সেই ইচ্ছাটো আজি পূৰ্ণ হ'ল। এয়া হাতত নাৰিকল লৈ সকলোৱে এনেকৈ শাৰী পাতি কৰি লাইন পাতি গৈ পেলাই দিছে। বহুত মানুহ হৈছে, বহুত মানুহ হৈছে যদিও মানে ধুনীয়াকৈ মানে কামখিনি মানে হৈ গৈছে। আৰু এয়া সুন্দৰ জুই এনেকৈ জ্বলি আছে। বাইদেৱে কোৱা কথাখিনি একদম অন্তৰ চুই গ'ল। পবিত্ৰ মনোভাৱেৰে দেৱতাসকলক আহ্বান কৰে অগ্নি দেৱতাৰ যোগেদি। এই যজ্ঞ উদযাপনৰ লক্ষ্যই হৈছে সামাজিক উন্নতি, পৰিয়ালৰ উন্নতি, দেশৰ উন্নতি, যাৰ কাৰণে সকলোৱে এই যজ্ঞৰ যোগেদিয়ে মংগল কামনা কৰে। গতিকে মই ভাবোঁ আজি এই পবিত্ৰ শ্ৰী শ্ৰী মহাচণ্ডী দেৱীৰ যজ্ঞ অনুষ্ঠানত যিসকল ধৰ্মপ্ৰাণ ৰাইজে নিজ নিজ সংকল্পৰে চাকি বন্তি জ্বলাই মনোকামনাৰ কাৰণে আবেদন কৰিছে, আহ্বান কৰিছে মা চণ্ডী দেৱী, তেওঁলোকৰ যাতে মনৰ বাঞ্ছা পূৰণ হয় আৰু এই উদ্যোক্তাসকলে যাতে ভৱিষ্যতেও অতি ধুনীয়াকৈ সুন্দৰভাৱে সদায় যজ্ঞভাগ অনুষ্ঠান কৰি যাব পাৰে, তাৰ বাবে তেওঁলোকক মই অনুপ্ৰেৰণা কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই মই আজি ভোগ দিৱস যোৱাৰ উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। এতিয়া সকলো মানুহে ধুনীয়াকৈ শাৰী পাতি গৈ লাইন হয়
এজন এজনকৈ প্ৰসাদ গ্ৰহণ কৰিছে কোনো মানুহ ৰৈ যোৱা নাই সকলোৱে প্ৰসাদ গ্ৰহণ কৰিছে ধুনীয়াকৈ কোনো হেঁচা ঠেলা কৰা নাই এতিয়া সকলোৱে ভোগ গ্ৰহণ কৰি আছে আৰু এই ভোগ গ্ৰহণ কৰি থকা মুহূৰ্তও মোৰ কেমেৰাত অকণমান বন্দী কৰি থৈ দিলোঁ ধুনীয়াকৈ ৰাতিৰ অনুষ্ঠান নাগাৰা নামটো সকলোৱে ভাল পায় আৰু এই নাগাৰা নামে সকলো ৰাইজক মানে মন আপ্লুত কৰি তোলে ভাল হৈছিলে নাগাৰা নাম